নমস্কাৰ বন্ধুসকল, ডি গোহাই ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ বিশেষ এটা অন্য এটা ভিডিঅ' লৈ চাবলৈ পাইছোঁ। মোৰ বেক চাইডে প্লাষ্টাৰৰ কাম চলি আছে, ইয়াত দেখিবলৈ পাইছে। ইয়াতে আমাৰ প্লাষ্টাৰৰ কাম চলি আছে। সন্মুখৰ ছাইডটো বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ। আজি সন্মুখৰ ছাইডটো প্লাষ্টাৰ মাৰিছোঁ, সেয়া সবিশেষ দেখুৱাম। আৰু চাৰিও ছাইডটো দেখুৱাম আপোনালোকক কেনেদৰে আমি টাইলছ লগাইছোঁ ওপৰত, আৰু ছানছেফো উইণ্ডোৰ ওপৰত কেনেদৰে বনাইছোঁ সবিশেষ সকলো দেখুৱাম। বৰক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দেখিবলৈ পাইছে বন্ধুসকল, ইয়াৰ ফ্ৰণ্ট ছাইডটো আমাৰ ফ্ৰণ্ট ছাইডলৈ এইফালে দেখিবলৈ পাইছোঁ উইণ্ডোৰ ওপৰত আমি এনেদৰে ছানছেফ বনাইছোঁ। বৰ বেছি ডিজাইন কৰা হোৱা নাই, অলপ চিম্পলে কৰা হৈছে। আৰু ওপৰত দেখিবলৈ পাইছে আপোনালোকে, ইয়াৰ ওপৰত আমি এনেদৰে টাইলছ লগোৱা হৈছে, যাতে বৰষুণ দিলে মানে পানীটো যাতে প্লেইন যিহেতু চাৰ্জাৰখন, তো বৰষুণ দিলে যাতে চিলিঙলৈ পানীটো বৈ যাব নোৱাৰে, সেইটো কাৰণে আমি এনেদৰে লগোৱা হৈছে। তো দেখিবলৈ পাইছে পানীৰ কাৰণেও হৈছে আৰু খুব ভাল এটা ডিজাইন হৈছে। এয়া চাবলৈ পাইছে আমাৰ বেক ছাইডটো, বেক ছাইডটো এনেদৰে টাইলছ লগোৱা হৈছে ওপৰত। আৰু উইণ্ডোৰ ওপৰত দেখিবলৈ পাইছে বৰ বেছি ডিজাইন দিয়া হোৱা নাই। ইয়াতে উইণ্ডোৰ ওপৰত ছানছেফখন অলপ প্লেইনকৈ দিয়া হৈছে, যিহেতু এইটো বেক ছাইড হয়, তো সেইটো কাৰণে ইমান ডিজাইন দিয়া হোৱা নাই। আৰু ইফালে আছে, ইফালে দিয়া হৈছে চেম প্ৰচেছতে বনোৱা হৈছে। ফ্ৰণ্ট ছাইডে যিটো ছানছেফ দিয়া হৈছিলে আপোনাৰ উইণ্ডোৰ ওপৰত, তো দেখিবলৈ পাইছে ইয়াও চেম এনেদৰে দিয়া হৈছে। দেখিবলৈ পাইছে খুব ভাল লাগিছে ডিজাইনটো, চিম্পুল ডিজাইনে হয়, বৰ বেছি ডিজাইন দিয়া হোৱা নাই। তো কেনে লাগিছে ডিজাইনটো আপোনালোকে ক'ব চাই। আৰু আমাৰ ইয়াত যিহেতু এনেধৰণৰ ওপৰত যিটো টাইলছ লগাইছোঁ মই, ইয়াতেতো বহুত কমটি বুলি ক'ব পাৰি। আৰু যিহেতু মই দেখাই নাই ইয়াতে, তো মই আগত বেলেগ এডোখৰ জেগাত দেখি আহিছিলোঁ নলবাৰীত, তো সেইটো কাৰণে ময়ো ইয়াতে লগাই চাইছোঁ। কিমান কি হয় নাজানো, হ'লেও মই জনামতে যথেষ্ট ভালেই হ'ব লাগে, যাতে পানীটো 1 নম্বৰ কথা চিলিঙলৈ বৈ যাব নোৱাৰে, 2 নম্বৰ কথা দেখিবলৈ খুব এটা ভাল ডিজাইন হয়। আৰু ওপৰত তেন্তে ভিতৰৰ ভাগটো অলপ দেখুৱাই দিওঁ। এতিয়া আপোনালোকক দেখুৱাম ইণ্টেৰিয়ৰ ডিজাইনবিলাক। ডিজাইন কৰা হোৱা নাই বৰ্তমান, এতিয়া প্লেনেই আছে, বটিন মাৰিবলৈ আছে। এইটো ফাৰ্ষ্ট ৰুম, বটিন মাৰিবলৈ আছে, বটিন মৰা হোৱা নাই। এইটো কিটচেন, এইটো বাথৰুম, চিম্পল ডিজাইন। এইটো ছেকেণ্ড ৰুম, এইফালে দুটা ৰুম, দুটা কিটচেন, দুটা বাথৰুম, এখন থাকিব বাৰাণ্ডা। বাৰাণ্ডাত এনেকৈ গ্ৰিল লগোৱা হৈছে। গ্ৰিলখন ফ্ৰণ্টৰ পৰা দেখি পাইছে ভালদৰে। ইয়াত চিৰি এটা আহিব ওপৰত টপ ফ্ল'ৰলৈ যোৱা। এইটো ছেকেণ্ড ৰুম, তেনেকৈ সেইটো বাথৰুম, আৰু এইটো কিটচেন, আৰু লগতে ডাইনিং টেবুল ইয়াতে লগতে তেনেকুৱা এল টাইপ কিটচেন টেবুল, গেষ্ট টেবুল। সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'লে আৰু দেখাম।
লাইটটো মাৰি দেখ কেলা গুটিটো মাৰ What's your name, your mystery? ভালো একদম কোয়েশ্চন কর